বন্ধু-বান্ধৱীসকল নিশ্চয় দেখিছে আপোনালোকে গম পাইছে চাগৈ অসম চৰকাৰৰ স্বনিয়োজন আঁচনিৰ বাবে এপ্লাই কৰিবলৈ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব সবিশেষ চাওক আপোনালোকৰ প্ৰথমে ডকুমেণ্ট প্ৰয়োজন হ'ব আধাৰ কাৰ্ড পান কাৰ্ড ডমিচাইল চাৰ্টিফিকেট ব্যৱসায় পৰিকল্পনা চাৰ্টিফিকেট আয়ৰ প্ৰমাণপত্ৰ মোবাইল নম্বৰ বেংক একাউণ্ট বেংক পাছবুক আৰু আপোনাৰ পাছপোৰ্ট সাইজ ফটো প্ৰয়োজন হ'ব নিশ্চয় গম পাইছে আৰু আপোনাৰ নিজৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটখনো প্ৰয়োজন হ'ব পাৰে অৰ্থাৎ চমুকৈ PRC-খন আপোনাৰ প্ৰয়োজন হ'ব পাৰে নিশ্চয় গম পাইছে বন্ধু-বান্ধৱীসকল এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই কেনেকুৱা ধৰণৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব কিন্তু এইখিনি চাৰ্টিফিকেট যোগাৰ কৰি ৰাখক নিশ্চয় গম পাইছে যদি আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট এতিয়ালৈকে নাই তেতিয়াহ'লে যোৱাকালি এটা ভিডিঅ' সহায়কাৰে কেনেদৰে এই ডমিচাইল চাৰ্টিফিকেট লাভ কৰিব পাৰিব সবিশেষ দিয়া আছে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে তাত গৈ পিনি আপোনালোকে ভালদৰে চাই ল'ব পাৰিব বন্ধু-বান্ধৱীসকল নিশ্চয় গম পাইছে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই চলিব বৰ্তমান আপোনালোকৰ কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই যেতিয়া আপোনালোকৰ বাবে অফিচিয়েল আপডেট আহিব এই চেনেলটোতে সবিশেষ লাভ কৰিব যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপশ্যনটো ক্লিক কৰিব নাপাহৰিব যাতে মই দিয়া ভিডিঅ'সমূহ সকলোকে আগত আপোনালোকে চাব পাৰে ধন্যবাদ জয় অসম